Good morning. Morning, morning. কি আপনার খবর কি? খবর আর আছো আর পেশেন্ট বিলাক আহা নহৈছে আইছে তেতিয়া তুমি এটা এটাকে মাতি দিব পাৰা আৰু আৰম্ভ কৰি দিওঁ ও স্যার কি হৈছে সিরিয়াস বক আপনার কি হৈছে প্রবলেমটো ক'বচোন ও স্যার মোর পেটর বি মাথার বি কইনা অনুবারাই পেটর বি কুরকুর গুরু কি আছে পাৰপুৰ ভাগত প্ৰেছক্ৰিপশ্যন খান দিবাচোন দেখান লক স্যার মুখখান গোটাই জ্বালা বুড়া কৰি আছে কৰে ন হেৰি নেকি তোমাৰ এই বাওখান ভৰি অলপ ঘূৰৈ নেকি বাওখান ভৰি ঘূৰৈ বুঢ়ালৈতো লতপত হৈ থাকে হয় স্যার এইটো ডাঙৰে বেমাৰ তুমি এই পিনে দি আছোন আসো না বুঝলা টেনশন নলবা এই ডক্টৰ নবমি থাকাত ভাল হৈ যাব কোনো টেনশন নাই আর বামনা স্যার একদম পুৱাটো দীঘালকে টানিবা হ'ব 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 নাই পেটৰে প্ৰব্লেম ও স্যার কত গৰু ছাগাল ভাল কৰি পেলালো আৰু তুমি মানুহে কিয় ভাল ল'বা হ'বা টেনশন নল'বা ভাল ভাল কাট লিখো স্যার ভালে ঔষধ লিখিম তুমি আগত বহি লোৱাচোন ভাল হ'ব তো অলপ ধৰা এই অলপ ধৰি দিয়া বহি লোৱা তোমাক মই 3টা ঔষধ লাগি দিছোঁ এই 3টা খাই ল'বা হা ঠিক আছে সিরিয়াস ডক্টর কিন্তু একদম চিৰিয়াছ কত গৰু ছাগাল ভাল কৰি পেলালো আৰু এই মানুহে কিয় ভাল নহ'ব হ'ব না স্যার হ'ব সারো টাকা হিসাবে টেনশন লবা নাকি টেনশন নাই কোনটা দে আইছো আর তোমাক মই 3টা লিখি দিছোঁ তুমি ৰাতিপুৱা এটা খাবা হা গধূলি এটা খাবা হা আৰু তোমাৰ দুপৰীয়া এটা খাবা হা ঠিক আছে আৰু তুমি আমাৰ ইয়াতে পাবা হা ঠিক আছে তুমি একদম নিশ্চয় পাবা একদম যাবা অলপ ধৰি দিবা অলপ হেল্প কৰি দিয়া আস্তে লাহে লাহে যাবা ও স্যার কি স্যার ও সারক বাপরে বাপ বরবেতার ঔষধ খাওয়াবা লাগবো ওই ও সার গেছি যা পাইছোঁ আপনিও যাবো কেতিয়াবা না পৰ্যায়টো অলপ যোৱা পাওঁ বাপা কেতিয়াবা নাখাই দি আচ্ছা ছেকেণ্ডটো মাতি দিব পাৰিলে ভাল ছেকেণ্ডটো মাতি দিয়া আদাম স্যার আদাম বাদাম বাদাম স্যার কি আদাম বাদাম কইছে এই নাই মন আছোঁ বহি লওঁ বহি লওঁ বহি লওঁ পিছে তোমাৰ বেমাৰটো কচোন কি বেয়া রাতিপুৱা হলে মোৰ স্যার মাথাটো ঘূৰৈ ঘূৰৈ দুপৰীয়া হলে পেটটো ঘূৰৈ ঘূৰৈ গধূলি হলে স্যার ভৰিখন ঘূৰৈ ভৰিখান ঘূৰৈ এইটো ঘূৰ্ণিতে পতা লাগছে শকতটো স্যার শকতটোৱে লাগছে তুমি এই পিনে আছোন চাব লাগিব ভালকৈ পিটকি পাটকি পিটকি পিটকি চাব লাগিব দাঙি লওঁ ভৰিখান চাব লাগিব ৰ পুৱাটো দীঘালকৈ টানা ও আছো যাও না টেনশন নকৰা বাহ ঠিক আছে এটা বহা এই বেমাৰটো বুজি পালোঁ তোমাৰ এইটো বেমাৰক লৈ ঔষধ এটা খাব লাগিব আৰু প্ৰকৃতিৰ ঔষধ খাব লাগিব ঠিক আছে তুমি ৰাতিপুৱা উঠি পেলাই গবাৰৰ ভৰাণ ল'বা মূৰত ঘূৰা পাব তোমাৰ পেটৰ বিহৰ কাৰণে চৰাতৰ পাত কেইটামান খাবা ইমানমান খালী পেটত আৰু তোমাৰ লাষ্টত 3 নম্বৰটোৰ কাৰণে তুমি ভৰিত তোমাৰ কুমেলা গৰম পানী মানে উতলা ভগৈটা গৰম পানী ভৰিবিলাক জবৰে থবা ভৰি ঘূৰাটো কমি গ'লে তুমি এতিয়া যাব পাৰা উঠা উঠা তোমালোকৰ এইটো গাঁৱত নমুনা আহে কিছু গাঁওদারে বাপৰে মাথা খাই দে হেৰি কৰা সেই 3 নম্বৰটো মাতি দিয়া ও 3 নম্বরটো আইছো মইতো মাতি দিয়া এ 3 নম্বরটো কইলা এরা পেও ইমেল লাগতা লাগে আহা খাও না আৰু কি বাপ বাবা বাপরে কি তোমাৰ প্ৰব্লেমটো কি হৈছে নো কোৱাচোন মোৰ হাতখন খুব নাছিলে হাতখন নাচি থাকে কি বেমার এটা স্যার এইটো তোমাৰ নৰ্তকী বেমাৰ নতুনকৈ আহিছে মাকে মাকেতো দিয়েছে নি তোমাক সারি চাই দিম আগে
কি কবা বাপৰে বাপ কি নাছে দুৱে হাতখান একদম টানি ধৰিবা আস্তে ছিঙি যাব বাছ পাই গেলো বেমাৰ কি এইটো নৰ্তকী বেমাৰ এই মাৰ্কেটত নতুনকৈ এইটো ৰিলিজ হৈছে নতুনকৈ আছে নেকি ঔষধটো ঔষধটো মানে তুমি এটা কাম কৰিবা দিবা ৰাথালিতে মাতি বি ঢেকা বৈপা পুতি হাতত ভৰাণ দিবা তেতিয়া তোমাৰ কমিব আৰু তুমি খালী পেটত পাৰ যদি এই যে গোবৰৰ পকা আছে এইটো তুমি খাই খাব চেষ্টা কৰিবা দুইটা পৰা হ'ব তোমাৰ বেমাৰ কমি যাব এই অকল আগবাঢ়ি থওঁ ন তুমি টেনশ্যন ল'ব নালাগে নলবা একদম বেমাৰ তুমি টেনশ্যন ল'ব এই নৱমী বহুত ভাল কৰিলো তো টেনশ্যন ল'ব নালাগে টেনশ্যনে নলবা এতিয়া নেক্সট 4 নম্বৰটো মাতি দিব লাগিছিল মাতি দিয়া ঐ 4 নম্বৰটো আহিবাচোন আহা বহা বহা কি নমুনা কি বস্তু বহা তোমাৰ বেমাৰটো কোৱাচোন কেনেকুৱা এইখিনি জেগা বিষায় বিষায় আৰু আহিনৰ মাহত দেউতাই কৈছে হুৰকুৰকে যেনেকৈ গছছে সেইটো কেনেকে জানে আপুনি ডক্টৰ নৱমী জানো ছাৰে গোটাই জানে জানো একদম গৰু ছাগল আদি কৰি মানুহ গেলে তোমাৰ প্ৰেছাৰটো চাব লাগিব অলপ হেল্প কৰি দিয়া থৈ দিবা কেনে নকৰে এইটো কৰিব দিয়া নশুনা না গলত প্ৰেছাৰ চাই নেকি গলত চাই ধৰিবা গলটো ধৰা এ ৰবা হে নমৰে দেই নমৰাটো আমি এমাই আছো নেকি চাম আঙুলিটো দিয়া বুঢ়া আঙুলিটো ৰবা এই নমৰা ৰহে আমি আছোতো ইমান গলীয়া পথ বস্তু 5,500 প্ৰেছাৰ কি কয় কম আছে নে বেছি বাপৰে বাপ কটা কম আছে কমে একদম একদম নিট্ৰেল কেনে কৰিব তুমি এটা কাম কৰিবা কি কাম তুমি ৰাতি খোৱাৰ সময়ত দুটাকৈ পাৰ খাবা ঠিক আছে আৰু তুমি পাৰ যিটো কলফুল যি আছে সেই খাই ল'বা আৰু দুটামান মই উশাত লিখি দিম পেটটোৰ কাৰণে এইটো তুমি খাবা প্ৰেছাৰৰ কাৰণে মই এইটো কৈছোঁ ঠিক আছে এতিয়া তোমাক মই উশাতটো লিখি দিম মই 2টিমান উশাত লিখি দিম তুমি ভাল পাই যাবা ঠিক আছে তাৰ উপৰিও মই তোমাক এটা কথা সুধি লওঁ তোমাৰ যি পেটটোৰ প্ৰব্লেম তুমি যিটো পায়খানা কৰা পায়খানাটো কেনেকুৱা তোমাৰ পায়খানাটো বাঁহৰ আগত দেখি বস্তা আছে সেই পায়খানাৰ কথা তোমাক মই কোৱা নাই তোমাক মই কৈছোঁ যে তোমাৰ যিটো পায়খানা মানে গুৱাক মই সুধিছোঁ গুটো তোমাৰ কেনেকুৱা কেতিয়াবা তাৰ গটা কেতিয়াবা তাৰ পাইনা কেতিয়াবা থপ থৈ পা গু ছাৰ এখন আঞ্জা না নাই কি গু ইহে জানে আঞ্জা না এখন গু আঞ্জা বনাব পায়খানা লেট্ৰিন মানে কিনো হা লেট্ৰিন মানে এই পায়খানাটোকে লেট্ৰিন কয় আৰু লেট্ৰিন মানে হৈছে কি জানানা আমাৰ যিটো শৰীৰৰ ভিতৰত মানে প্ৰৱেশ কৰা বস্তু যিটো বেয়া মহিলা ভাগ আছে পিছপিনেৰে ওলাই টিং এচলা টুপুটকৈ পৰি নিৰ্দিষ্ট এটা তাত খুপুটকৈ পৰাকৈ লেট্ৰিন বুলি কোৱা হয় আজিৰে ময়ো বুজি MBBS হয় শিকি ল মোৰ লগত থাকিলে তোক বানে দিম মই টেনশ্যন নলবি আৰু বাৰু তোমাৰ মই বুজি পালোঁ লেট্ৰিনটো সেনেকুৱা এতিয়া মই ঔষধ কেইটামান লিখি দিম তুমি খাই ল'বা তোমাক মই ঔষধ কেইটা লিখি দিম তুমি খাই ল'বা ঠিক আছে তুমি এই যিটো 2 নম্বৰ ঔষধ আছে এইটো তুমি আহাৰৰ পিছত খাবা আহাৰ খোৱাৰ পিছত খাবা ঠিক আছে বাকীকেইটাতো তোমাক বুজাই দিব আমাৰ কাউণ্টাৰত তুমি বুজাই ল'বা তুমি এইখন লৈ যোৱা গ'লে আমাৰ ইয়াতে হস্পিটেলতে ঔষধ পাই যাবা যি নাপায় তুমি কিনি ল'বা যোৱা কি নমুনা মোৰ খং উঠি গৈছে কি খঙে চুলি বেছি খঙে যায় বাপৰে বাপ আইনজে যদি বনাইছে বাপৰে আৰু কোনোবা আছে যদি লাষ্ট মাত নহ'লে মোৰ আৰু প্ৰেছাৰ উঠি গৈছে মোৰ পাইছে ন তুমি লাষ্টটো কৰি আগে যোৱা বাপৰে বাপ কওকচোন আপনার টাকায় 2 দিন আগত যে দুটা চলি বেমার দেখি খাবা আছিল আপনি এটা কি হাঁহ খাবা দিছিল বলে প্ৰেছাৰ আছে তার হাঁহ খাবা দিছো মই গাঁৱৰ গামবুঢ়াৰ লগতো কমপ্লেইন কৰিছো মোক সি এতিয়া মই লৈছোঁ লগত গাড়ীত বহিছে মইতো হাঁহ খাবলৈ দিয়া নাই কাকো সি কৈছে হাঁহ খাবা দিয়া বুলি সিটো যাই কিনে এবাৰ 3টা হাঁহ খাই পেলাক এতিয়া মৰা থৰা অৱস্থা মই মই চাই লওঁ ভগৱান মই কোৱা নাই মই পইচা লাগে না 3টা হাঁহ খাবা দিয়ে ইমান পেছন আস্তে আস্তে
আপনি এটা আপুনি কি কি কৰিলা তিনটা হাঁহ লাগে আপোনাক তোমাৰ হাঁহ মই এতিয়া ক ছাৰক ক ছাৰে খাব কৈছিল না আৰু ছাৰে কৈছিল দুপৰীয়া এটা খাব দিছে গধূলি এটা আৰু পুৱা এটা খাব দিছিলে মই তোমাক সেই হাঁহ খাবলৈ দিয়া নাই মোৰ কথা ষ্টাইল হাঁহটো কৈছো যে এইটো ঔষধ খাব হা দ্বিতীয়তে এইটো খাব হা মোৰ কথা ষ্টাইল কৈছো মই তোক হাঁহ খাবলৈ কোৱা নাই হৰি হৰি প্ৰভু অৱস্থা বেয়া একদম ছাৰ মই তিনিটা হাঁহ এদিনত খাব দিম এনে যাৰ প্ৰেছাৰ আছে হাই প্ৰেছাৰ তেতিয়া আপুনি হাঁহ খাব দিছে নাই নাই মই ঔষধ লাগি দিছো এইকেইটা অতি সোনকালে খাবলৈ দিয়া নহ'লে মাৰা যাব দিয়কচোন দিয়ক ভাল চাই লিখি দিব ছাৰ নম্ৰ ৰ'ব নম্ৰ আছে ৰ'ব বাছ এইটো ঔষধ দিয়ক বাকীটো খাব দিব এইকেইটা ঔষধ দিব একদম কমি যাব এইকেইটা লৈছো আৰু বাপৰে বাপ তোমালোক মই হাঁহ খাবলৈ দিয়া নাই নহয় আপুনি কব বুলি কৈছিল তিনিটা হাঁহ খাই পেলছি মই হাঁহ খাবলৈ কোৱা নাই মই কথা ষ্টাইল মোৰ হাঁহটো আছে একদম অৱস্থা বেয়া এইকেইটা ঔষধ খালে ভাল পাব আৰু মাজতে চেকআপত আহিলেও প্ৰেছাৰটো চাই দিব নেকি প্ৰেছাৰ নালাগে প্ৰেছাৰ চাইছোঁ এদিনা লৈ যোৱা একদম অৱস্থা বেয়া একদম চিৰিয়াছ গম পাইছোঁ মই কি হ'ব বাপৰে বাপ আপোনাৰ কি হ'ল আপুনি মোক আহাৰৰ পাছত খাব দিছিল ঔষধ এতিয়া আহাৰৰ মই আহাই নাই এ প্ৰভু আপোনাক মই সেই আহাৰৰ পিছত কোৱা নাই আপোনাক খোৱা আহাৰৰ কথা কৈছোঁ মোক জল্দি জল্দি কিবা এটা দিয়ক লিখি ইছ হৰি হৰি প্ৰভু কি পাম মক্কেল আহে মোৰ ইয়াত মই তোমাক কৈছোঁ যে আহাৰ খোৱাৰ পিছত তুমি ঔষধটো খাবা তোমাক মই বহাগ যেন আহাৰৰ কথা কোৱা নাই নহয় এই আপোনালোকে আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব আৰু বহুতে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবটো বহুতে নকৰে ছাবস্ক্ৰাইবটো কৰি দিব ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰি দিব জয় হওক